Hello guys, welcome to my YouTube channel Rupam Tech and Vlog channel today. Aru jodi apni notun kai ase tenole subscribe kori lok channel ko agotia koi. Aru video to jodi bhal pae tenole like comment share subscribe kori lok channel to. Aru aji ki topic or video to bana moi kobole goi asu. Aji mane amar ji hokol notun YouTuber ase teoloke nijor channel to subscribe kom beshi porimane thakile channel to jikhini subscribe thaka etu hide kori thobole lukuai thobole মানে বিচাৰে আৰু এই লুকুৱাই থোৱা পদ্ধতিটো মই আপোনালোকক দেখুৱাই দিম কেনেদৰে আপোনালোকে এই সাবস্ক্ৰাইবটো হাইড কৰি থব সেইটো মই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম আৰু এইটোৰ পৰা আপোনালোকে সহায় হ'ব না নহয় প্লিজ কমেন্টত জনাবলৈ নাপাৰিব আৰু বেছি দেৰি নকৰ ভিডিওটো আৰম্ভ কৰাৰ আৰু আকৌ এবাৰ কৈছো আৰু যদি আপুনি নতুনকৈ আছে চেনেলটো তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি লওক প্লিজ আৰু বলক ভিডিওটো আৰম্ভ কৰি লওক হেল্ল' ফ্ৰেণ্ডছ First to আপোনালোকে Chrome browser to উলিয়াই লব সো মই এটো উলিয়াই লৈছো চাওক আপোনালোকে এটো ইয়াত সার্চ কৰিব লাগিব যে youtube desktop বুলি আপোনালোকে সার্চ কৰি দিব তেতিয়া হলে বেছি সহজ হয় উলিয়াত আৰু এটো সার্চ কৰি দিছো যে ফাৰ্ষ্টতে যেটো youtube বুলি আহিছে তাত ক্লিক কৰি দিব তাৰপিছত ঠিক এইদৰে আহিছে আৰু আপোনালোকে ওপৰত যেটো YouTube অলপ জুম কৰি লৈছো বাৰু তাৰপিছত এইটো মোৰ পিকচাৰটোৰ ওপৰত যেটো তিনিটা লাছ আছে তাত ক্লিক কৰি দিব আপোনালোকে ইয়াত দেখিব মোৰ পিকচাৰটো আহিছে আৰু কিবাখিনি আহিছে তাৰ তলত ঠিক সেটিংস বুলি আহিব আৰু সেন্ড ফিডবেক বুলি আহিব আপোনালোকে সেটিংসত গৈ সেটিংসত ক্লিক কৰি দিব আৰু ইয়াত চ্যানেল আৰু চ্যানেল দুটা মানে পাঁচটা আছে তাৰ চ্যানেলটোত ক্লিক কৰিব ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিবলৈ পাব বেসিক ইনফো আৰু এডভান্স সেটিংস যেটো আপোনালোকে দেখিছে এডভান্স সেটিংস তাত ক্লিক কৰি দিলে তাৰ পাছত অলপমান ইনকা আহাৰ পাছত যেটো সাবস্ক্ৰাইব কাউন্ট দেখিব তাত আপোনালোকে যেটো টিক চিন দিয়া আছে কোলা হৈ আছে আপোনালোকে ইয়াত ক্লিক কৰি দিলে টিক চিনটো নোহোৱা হৈ যাব সো মই যেনেকৈ দি দিলো ঠিক তেনেকৈ দি দিব আপোনালোকে ক্লিক কৰি দিব তাৰ পাছত আপোনালোকে এইফালে আহি সেভ কৰি দিব সো আপোনালোকৰ যেটো নেকি সাবস্ক্ৰাইবটো দেখা হৈ আছিল এতিয়া সাবস্ক্ৰাইবটো আপোনালোকৰ মানে হাইড হৈ গল সম্পূৰ্ণ হৈ গল আৰু হাইডটো আৰু প্লিজ বেয়া নাপাব মোৰ মানে ৰাস্তাৰ ওচৰতে তো ঘৰ এই কাৰণে পুৰা গাড়ী চলি থাকে ব্যাকগ্ৰাউণ্ড সাউণ্ডটো আহি থাকে আৰু আপোনালোকক এতিয়া দেখুৱাবলৈ গৈ আছো মোৰ ইউটিউবটো আৰু মই যেটো হাইড কৰি থৈ দিছো তাত উলাই নে নলাই ফাৰ্ষ্টতে 1 মিনিট মানলৈকে থাকিব বাৰু উলাই সো ইয়াত সার্চ কৰিলো এইটো আগতে আছে rpm vlogs বুলি সো তাত ক্লিক কৰি দিয়াৰ লগে লগে ফাৰ্ষ্ট যেটো আহিছে সো তাতে আহিছে প্ৰথম টাইম আৰু ইয়াত ভিডিও এটা চাব আপোনালোকে ভিডিওটো এইটো চাওক ৰূপম টেক এণ্ড ব্লগছ চেনেলটোৰ ঠিক তলতে মোৰ সাবস্ক্ৰাইবটো দেখা হৈ আছিল মানে ইমান টাইম হাইড নকৰা লগে এতিয়া চাওক আপোনালোকে তাত মোৰ সাবস্ক্ৰাইবটো নোহোৱা হৈ গৈছে মানে এটো পুৰা হৈ গল আৰু সাবস্ক্ৰাইব নোহোৱা হৈ যাব সো বেক কৰি দিও লগতে আপোনালোকে ঠিক এনেদৰে কৰিব বহুত টাইম নালাগে 2 মিনিটো ভালকৈ নালাগে এইখিনি কৰিবলৈ সো এয়া চাওক আপোনালোকৰ সাবস্ক্ৰাইবটো নোহোৱা হৈ গল আৰু আপোনালোকক কও যে এইখিনিৰ পৰা কিমান উপকৃত হ'ব মই নাজানো সো যদি ভিডিওটো ভাল পায় তেনেহলে প্লিজ শেয়াৰ কৰি দিয়ক আপোনালোকৰ মানে সকলোৱে পাই যোৱাকৈ প্লিজ চেনেলটো শেয়াৰ কৰি দিয়ক আৰু আপোনালোকৰ সো আজিলৈ লৈছো বিদায় ধন্যবাদ আকৌ নতুন এটা টপিকৰ ওপৰত ভিডিও বনাবলৈ গৈ আছো যেটো লকডাউন চলি আছে আৰু ভ্লগও আহিব অতি কম সময়ৰ ভিতৰত সো আজিলৈ লৈছো বিদায় ধন্যবাদ প্লিজ কমেন্ট কৰি জনাবলৈ নাপাব আৰু এই ভিডিওটোৰ পৰা যদি আপোনালোকে অলপ হলেও সহায় হয় তেন্তে কমেন্টত জনাব আৰু এনেকুৱা ভিডিও যদি আপোনালোকক লাগে তেন্তে মোক ইমেইল কৰিব পাৰে নহলে আপোনালোকে কমেন্ট কৰি জনাব আৰু মোৰ আজি কৈ দিছো মই যিমান দিন ইউটিউবত ভিডিও দিলো আজিলৈকে একদিনো কোৱা নাছিলো এক সেকেন্ড বাহিৰত মানে এই বাটত কিবা গাড়ী চলি আছে এটো অলপ এইটো মানে
মোৰ ইনষ্টাগ্ৰাম এটা আছে ইনষ্টাগ্ৰামটো চবৰে থাকে ইনষ্টাগ্ৰামত এটা মোৰ আইডি আছে এইটো প্লিজ আপোনালোকে ফ'ল' কৰিব আৰু লগতে তাত কিছুমান ফটো মোৰ পাই যাব আৰু হাতখনো বিষাইছে মোবাইলটো দাঙি লৈ আছোঁ তো চ' যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি এনেকুৱা ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰি জনাব